আজি আমি যাম এটা বিশেষ জায়গাত আৰু কিছুমান নতুন নতুন বস্তু দেখাব ট্ৰাই কৰিম। একচুৱেলি আজি আমি যাম পাগলাদিয়া ৰিজৰ্ট। সেইদিনা সৰস্বতী পূজাৰ দিনা এনে অলপ যাই বাহিৰে বাহিৰে দুটা ফুটিছিলোঁ, গুচি আহিছোঁ। সিদিনা টাইম বেছি নাছিল, প্লাছ মোৰ কেমেৰাত চাৰ্জো নাছিল। তো আজি আমি ভালকৈ যাম, একদম এ টু জেড অল এভৰিথিং দেখাব চেষ্টা কৰিম। তো বেছি লেট নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। रूह से बहती हुई दुनिया इशारे दे, कुछ मेरे राज तेरे राज आवारा से खो गए हम कहाँ, रंग सा ये जहाँ खो गए हम कहाँ, रंग सा ये जहाँ टेढ़े मेढ़े रास्ते हैं, जादुई मारते हैं, मैं भी हूँ तू भी है यहाँ कोई सोई। আৰু 100 মিটাৰমান অহাৰ লগে লগে গাড়ীখন ষ্টাৰ্ট নহ'ল। এতিয়া যুঁজি আছোঁ ইয়াতে। ফাইনেলি আহি পালে আমাৰ চুবু মামা আৰু পৰাশৰ। ষ্টাৰ্ট নহ'লে ভাই, পঢ়ি নাপাই জ্বালা দি আছে গাড়ীখনে। আৰু দুয়ো একদম গাড়ী ভাল কৰাত ব্যস্ত। পৰাশৰটো একদম আমাৰ বিশ্বকৰ্মা বাবাৰ অৱতাৰ হানে হৈ গৈছে। তো আজি গাড়ী ঠিক নহ'ল আৰু বৰ্তমান আহি পাইছে সুৰজ, পাৰ্থ আৰু জ্যোতিষমান। তো আমি যাওঁৱে আৰু বেছি দেৰি নকৰোঁ। हम चले पहाड़ों में गुनगुनाती राहों में, धड़कने भी तेज है अब क्या करे। ओ वक्त है तो जीने दे, दर्द है तो सीने दे, ख्वाहिशें अनजान है अब क्या करे। हम धड़कने दिल जैसे धड़के धड़कने दो, क्यों है कोई आग दबी सोना जो बढ़ के भड़कने। তো ফাইনেলি আহি পালোঁ ৰিজৰ্টৰ গেট। ইয়াতে এতিয়া 20 টকাকৈ এণ্ট্ৰি ফিজ দিব লাগিব। তো নান জেগাত আহি সঁচাই খুব ভাল লাগে। মই ইয়াৰ পিছত মেক্সিমাম ব্লগ নেচাৰেল প্লেচতে বনাব ট্ৰাই কৰিম। তো আপোনালোকে ইয়ালৈ আহিব পাৰে, খুব ভাল জেগা। তো ফাইনেলি আমি পাগলাদিয়া ৰিজৰ্টৰ ভিতৰত, কিন্তু পাৰ্থ আৰু সুৰজিতেও আহি পোৱা নাই। তো ফাইনেলি আহি পেলাই আমাৰ পাৰ্থ আৰু সুৰজ, এহঁতৰ ৰাস্তা ভুল হৈছিল। তো খুব ভাল লাগছে, একদম ধুনীয়া জেগা। আৰু জেগাটো খুব ধুনীয়া লাগছে। আৰু ভিতৰৰ ফালে আৰু ইয়াতকৈও ভাল ধুনীয়া জেগা আছে। দলঙৰ সিটো পাৰে জংঘল আছে, আমি জংঘলৰ মাজকো যাম। কিমান দোকানী আছে ইয়াত থৈ দিম বয়ে শুনে পেটলা শুনে গেল নদীত আৰু কপি আছে দলংখান। আমি 1 জন 2 জন 3 জন 4 5 জন 6 জন মানুহ এই নামান দলংখানত মোটামুটি 5 কুইণ্টেলৰ বেছি ওজন আছে এই নামান দলংখানত। আৰু বহুত দূৰ খোজকাঢ়ি আহি অৱশেষতে এই বিশাল বৃহৎ দলংখন আমি পাৰ কৰিলোঁ। ইয়াতে दिल में जगी सी धुन है, कोई कोई है तू है कहाँ। আৰু আজি বতৰটো একদম বঢ়িয়া, ফুৰা বতৰ। আৰু হঠাৎ দেখোন কথা নাই বাৰ্তা নাই পৰাশৰ জংঘলৰ মাজত সোমাই গ'ল কাকো নকওঁকে।
খোজকাঢ়ি আমাৰ পৰহৰৰ মাথা ঘূৰিছে আকলা আকলা যাই আছে বেলেগ ৰাস্তাই দি বাগিয়া নাজনো কি হৈছে আৰু পুতুচিটো ধৰিব পাৰে জংঘলৰ মাজত সোমাই গৈছে ডাইৰেক্ট আৰু হঠাৎ নহয় গেল মানুহটো এতিয়া নাই নামো নিচানে নাই তাৰ আৰু পৰহৰ নহয় গেল এতে সঁচাকে নহৈছি চিম্পাঞ্জি আদিছিলো চিম্পাঞ্জি কম নেকি তাতে নিজে নিজে সেই নহয় পানী জমা হৈছে নাই তো জংঘলৰ মাজতো এটা পুখুৰী ইয়াতে বোলে মাছ চাছো আছে তো মাছ চাছ পিছৰ একদিন চাম বাৰু এতিয়া আগৰ ফালে যাওঁ আৰু অলপ খোজকাঢ়ি বাগৰিবিলাক ভোকা মাছটো মানুহ আচলতে ইয়াৰ দৰে হ'ব লাগে লাইফত টেনশ্যন বোলা বস্তুৱে নাই একদম বিন্দাছ লাইফ শেষত ভাঙিল দিয়ক কাজিয়া খান এতিয়া দুয়ো লগো হ'ল বাৰু ফেফেনি ধৰি গৈছে চলিৰ তাক খেদা জচোতে চেণ্ডেল চেণ্ডেলতে পৰি আছে গমেই পোৱা নাই সি আমি একদম লাষ্ট আহি পালোঁ পাগলাদিয়া ৰিজৰ্টৰ আগত দেৰি বেলেগ একো নাই মানুহৰ ঘৰ আৰু জ্যোতিষ মানে তো এতিয়া অলপ চেল্ফি ল'ব তো চেল্ফি টেল্ফি লৈ আমি যাওঁ আগৰ ফালে তো আৰু কিবা বিকৃতি হ'ল এইবাৰ চেণ্ডেল হাতত লৈ খোজকাঢ়ি আছে তো বৰ্তমান জুলনাত বহি আছো আৰু ইয়াতে ফটো মাৰি আছে তো আহিলো বৰ্তমান চাংঘৰৰ ওপৰত বঢ়িয়া খুব বঢ়িয়া লাগছে ধুনীয়া বতাহ দি আছে একদম তো আমি যাওঁৱে আৰু বেছি দেৰি নকৰোঁ ইয়াতে তো আমি বৰ্তমান গাড়ী ষ্টাৰ্ট দিলোঁ ৰিজৰ্টৰ পৰা তো আজিৰ ভিডিঅ'টো ইমানতে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন জেগাত তেতিয়ালৈ বাই বাই